প্ৰতি বাইডৰ নতুন লিষ্ট আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকে প্ৰথমে সাৰ্চ বৰ্ড ক্লিক কৰিব NRLM তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখিছে ৰিপৰ্টত ক্লিক কৰিব তাৰ পিছত এনালাইটিক্স ৰিপৰ্টত ক্লিক কৰিব তাৰ পিছত স্ক্ৰল ডাউন কৰি আহিব ইয়াতে তলত লিখা আছে মই জুম কৰি দেখাই দিছো লাখপতি ৰিপৰ্ট আপোনালোকে লাখপতি ৰিপৰ্টত ক্লিক কৰিব তাৰ পিছত লিখা আছে LR1 লাখপতিত আপোনালোকে ক্লিক কৰি ল'ব তাৰ পিছত স্ক্ৰল ডাউন কৰি আহিব তাৰ পিছত আপোনালোকৰ ষ্টেট নেমটো সিলেক্ট কৰি ল'ব তাৰ পিছত স্ক্ৰল ডাউন কৰি আহিব তাৰ পিছত ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰিব মই সিলেক্ট কৰিছো তাৰ পিছত আকৌ স্ক্ৰল ডাউন কৰি আহিব তাৰ পিছত পশ্চিমবংগতে আমাৰ ডিস্ট্ৰিক্টৰ নেম পশ্চিমবংগত ক্লিক কৰিছো আপোনালোকৰ কি ডিস্ট্ৰিক্ট হয় ক্লিক কৰি ল'ব তাৰপিছত স্ক্ৰল ডাউন কৰি আহিব এটা আপোনালোকৰ পঞ্চায়তৰ নামটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব তাৰপিছত আপোনালোকৰ ভিলেজ কোনটো হয় আপোনালোকে সেই ভিলেজত ক্লিক কৰিব ভিলেজত ক্লিক কৰিছো অকণমান ৱেইট কৰিব নেটৰ অলপ প্ৰব্লেম তাৰ স্ক্ৰল ডাউন কৰি আহিব তাৰ পিছত আপোনালোকে HG ভোটৰ নেম ইয়াতে শ্ব' কৰিব আপোনালোকে সেই গ্ৰুপত ক্লিক কৰি দিব স্ক্ৰল ডাউন কৰি আহিব আচ্ছা আপোনালোকৰ এনেকৈ নামবোৰ দেখিবলৈ পাব আপোনালোকৰ নাম এই লিষ্টত আহিছে নে নাই আপোনালোকে এনেকৈ আপোনালোকৰ নামবোৰ চেক কৰি উলিয়াই ল'ব পাৰিব ইয়াতে এঘৰৰ এজন 9% এঘৰৰ 100% এনেকৈ আহিছে আপোনালোকে প্ৰত্যেকটো গোটৰে আপোনালোকে এনেকৈ চেক কৰি উলিয়াব পাৰিব